নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি আপোনালোকৰ আগলৈ যোনটো ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ সেয়া হৈছে পানী তোলা, কইনা ভাত আৰু বিয়া। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সকলোৱে পানীত কাটি গা ধুৱাবলৈ যোনটো নিয়ম কৰে তাৰ বাবে অলপ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে। আৰু এয়া সকলোৱে পানী তুলিবলৈ গৈ আছে। পানী এইদৰে তুলিছে কাৰণ ওচৰতে পানী তুলিবলৈ এনেকুৱা জেগা নাই, যিহেতু টাউন এৰিয়া, গতিকে এইদৰে পানী তুলিছে। Hi. Hi, Lydia. Hi, Lydia. আৰু এয়া হৈছে মূৰত তেল দিয়া। আজি মূৰত তেল দিয়াও হৈছে। কিবা হৈছে? Isram, ha? এয়া হৈছে কইনা ভাত খোৱা। কইনা ভাত খোৱাত কইনা আৰু কইনা ধৰাৰ একেখন কাঁহীতে ভাত খায়। চ' সেইটো নিয়মো আজি কৰা হ'ল। বিয়াৰ আগদিনাখন গোটেইবোৰ নিয়ম একেলগে কৰা হৈছে, গতিকে একেদিনাখনেই গোটেইখিনি ভিডিঅ' দিছোঁ। জোৰোণো কিন্তু একেদিনাখনেই হৈছিলে, কিন্তু জোৰোণৰ ভিডিঅ'টো মই এক্সট্ৰাকৈ কৰিলোঁ। Enjoy!
আৰু নেক্সট ডে আছিলে বিয়া আৰু এয়া হৈছে বিয়াৰ দিনাখনৰ ভিডিঅ'। এয়া এণ্ট্ৰি আৰু বিয়া হৈছিলে ওচৰৰ এখন ভৱনতে। এয়া হৈছে কইনা বহা ঠাইডোখৰ আৰু এইপিনে আছে ছিটিং এৰেঞ্জমেণ্টখিনি কৰা আৰু লগতে বুবুও তেতিয়ালৈকে আহি গ'ল আৰু বুবু একদম তাৰ জেগাডোখৰ লৈ লৈছে। আজি ইয়াতে বহিব, মানে আজি নিদিয়ে কইনাক বহিবলৈ ডোখৰত। আৰু ঘৰুৱা মানুহখিনিও অলৰেডি আহি পালেহি। লাহে লাহে গেছটো আহিবলৈ আৰম্ভ হৈছে আৰু এয়া আমাৰ সোণাৰী মানুহখিনি গোটেইখিনি আৰু এইপিনে ঘৰুৱা সকলো মানুহখিনি নিজৰ নিজৰ কামত ব্যস্ত। এইপিনে বুবুও বদমাচি কৰাত ব্যস্ত। এয়া কইনা ৰেডি হৈ গ'ল, লগতে পাৰ্চি বহি আছে। কইনা মৰ্ণিং সময়খিনিত অসমীয়া গেটআপত আছিলে আৰু ইভিনিঙত শাৰী পিন্ধিলে। বেংগলী যোনটো কালচাৰ হয় সেইটো ড্ৰেছ পিন্ধিলে, যিহেতু দুটা কালচাৰ ফ'ল' কৰা হৈছে। বুবুৱে কিমান বদমাচি কৰিছে দেখিছেনে? আৰু আনফালে দৰা ঘৰৰ মানুহ আহি পালেহি আৰু এয়া কইনাক খুজিবলৈ আহিলে। দৰা অহা টাইমত ভিডিঅ' কৰা নহ'ল, যিহেতু পাহৰি গ'লোঁ ব্যস্ততাৰ মাজত। আৰু এইপিনে কইনা এটা বেংগলী গেটআপত ৰেডি হৈ গ'ল আৰু এয়া অসমীয়াৰ যোনটো নিয়ম অনুসৰি শৰাইত যে তামোল পাণ দি পেলাই ছোৱালী বিচাৰে, তেনেকুৱা নিয়ম কৰিছে, সেই নিয়মটো কৰিছে। তেওঁলোকো মানে অসমীয়া নিয়ম কৰিছে, ইপিনে অসমীয়া মানুহসকলেও বেংগলী নিয়ম কৰিছে। গতিকে বিয়াখন কিবা এটা বৰ বেলেগ ধুনীয়া এটা ভাল লাগিলে, মানে যিটো অসমীয়া বেংগলী দুটা মিক্সড কালচাৰ ফ'ল' কৰা হৈছে। মাজৰ কিছুমান নিয়ম মই ভিডিঅ' কৰিবলৈ থাকি গ'ল। অসমীয়া নিয়ম কিছুমান কৰিছিলে বিয়াৰো, গতিকে এইখিনি নিয়ম মোৰ থাকি গ'ল কৰিবলৈ ভিডিঅ'। যিমানখিনি মোৰ হাতত আছিলে ক্লিপ, সেইখিনিয়ে মই ইয়াতে দিছোঁ। হাততে পালকৈ হ'ব মা পৰিব চাবা। বিবাহ বহি হস্তে সন্তু জনদষ্ট সংক্রিয়ে চিরস্য মহ শরদং আগ্নায়ং এনেকৈ বিয়াখন শেষ হ'ল আৰু বিদায় হ'ল। আৰু আমি দৰা ঘৰলৈ গৈছিলোঁ ছোৱালী থ'বলৈ, আৰু এয়া দৰা ঘৰৰ দৃশ্য। তেওঁলোকে গৃহপ্ৰৱেশ কৰালে আৰু তাৰ পাছতে সকলোৱে মিঠাই খোৱালে কইনাক। আৰু এনেকৈয়ে বিয়াখন শেষ হ'ল। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে দৰা কইনা সুখেৰে থাকে, ভালকৈ থাকে।
আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ওচৰতে ভইচ অভাৰ দি থাকোঁতে ওচৰতে বুবুৱে কাৰ্টুন চাই আছে গতিকে সেইটো এটা বেলেগকৈ আহি গৈছে চাগে চাউণ্ড চ' বেয়া নাপাব বাই বাই